আৰু এইফালে মেহেন্দি আঁকি আছে মানে মোৰ আঁকি হৈ গ'ল কাৰণ মোৰ এখন হাতত দিব লগা হৈছে বহুত টাইম লাগি গৈছে আৰু এইফালে মেহেন্দি আৰু মানে বিয়াৰ বহুতখিনি কাম কৰিব লগা আছে আজি ৰাতিটো হ'ব নাপামে চাগে কিমান দেৰিলৈকে কাম কৰিব লাগিব ঠিকনা নাই মবা নালাগে মইতো এইবিলাক আছে ক'ত এইফালে আৰু এইফালে আমাৰ বাহঁতে আৰু ঘৰৰ মানুহবিলাকে চব্জি কাটি আছে আৰু বায়ে মোক জোকাই আছে চাওকচোন মানে কটাৰীখন দেখুৱাই কি কৰিব এইবিলাকে কৰি আছে মোক এতিয়া জোকাই থকা ইহঁতৰ কাম এইফালে আকৌ চকী টকীবোৰ এতিয়া লাহে লাহে এখন দুখন কৰি পাৰি দিছে কাৰণ মানুহ বহিবৰ কাৰণে কাৰণ এতিয়া ঘৰৰ মানুহবিলাকে বহুত আছে বহিবৰ কাৰণে এইফালে মায়েও আকৌ বিয়া পিঠা পুৰি আছে পুৰা আৰু এইটো মোৰ প্ৰেজেণ্ট মোক আজিয়ে মাহী আৰু মহাই দি থৈ গ'ল মানে কাইলৈ যিহেতু এইবোৰ পেকিং কৰিব টাইম নহয় সেইকাৰণে আজিয়ে দি থৈ গৈছে যাতে মই সোনকালে বেগত ভৰাই থ'ব পৰাকৈ এইটো কি বস্তু আছে এতিয়া নকওঁ পিছত যেতিয়া খুলিম তেতিয়া দেখুৱাম হা এইপিনে শুনকচোন কাইলৈ মোৰ বিয়া আৰু আজি কি চং লগাই দিছে এনেই মনটো বেয়া লাগি আছে তাতে আকৌ এইটো চং লগাই দিছে আৰু মনটো বেয়া লাগি গৈছে হ'লেও উপায় নাই এতিয়া বিয়াৰ দিনা মানুহে বিয়া চং লগায় আৰু ইহেঁতি মোক কন্দুৱাবৰ কাৰণে কি চং লগাই দিছে চাওকচোন আৰু এইফালে মন্দিৰত চাওকচোন এবাৰ নাচিছে এবাৰ হাত কৰিব যাইছে আকৌ এবাৰ মোলৈ চাইছে মানে তাই দেখিছিলে যে মোৰ চকুকেইটা অলপ জলজলীয়া হৈছিলে সেইকাৰণে তাই মানে মোক সোমাবৰ কাৰণে তাই মোৰ ওচৰতে আহিছে এইবোৰ কৰি আছে মানে এবাৰ নাচিছে এবাৰ হাঁহিছে আকৌ এবাৰ মোলৈ চাইছে এইবিলাকে কৰি আছে মানে মোক সোমাবৰ কাৰণে আৰু মইতো এবাৰ হাঁহো এবাৰ কান্দো মোক বিশ্বাসে নোহোৱা হৈ গৈছে ইহেঁতে মোক পাক্কা কন্দুৱাম বুলিয়ে লাগিছে এইটো চং লগাই থৈ দিছে আৰু এইফালে মই ভিডিঅ' বনাই আছোঁ আৰু এইফালে ভণ্টি আকৌ ভিডিঅ' চাওক ধুনীয়াকৈ পাণ আৰু আম পাত লগাই দিলে আৰু ইয়াতো লগাই দিছে এখন কিলোটো ধুনীয়াকৈ কচু কাটিলে মানে আজি বুটলিছে আৰু এইবিলাক চব্জি তব্জি চব কাটি মেলি ৰেডি কাইলৈ অকল বনাবহে লাগে আৰু এইটো ৰিচিপশ্যনটো মানে এতিয়া অলপ এইটো ঠিক ঠাক কৰিব আছে আৰু এইফালে মোৰ বিয়াৰ পেণ্ডেল আৰু এইফালে আপাই চব কিবা আম পাত লগাবৰ কাৰণে ঠিক ঠাক কৰি আছে আৰু এইটোৱে মোৰ বিয়াৰ পেণ্ডেল আৰু এইফালে মেহেন্দি আঁকি আছে মোৰ ভাগৰ আঁকি হৈ গ'ল আৰু এইফালে আমাৰ